হাই এভৰিৱান, ৱেলকাম টু মিডল বাই ব্লগ ইউটিউব চেনেল। আপোনালোকে সকলোৱে নিশ্চয় ভালে আছে। আজি থাম্বনেইলখন চাই কেনে আপোনালোকে বুজি পাইছে মোৰ নিজৰ ভাঙা চিঙা ঘৰখন আপোনালোকক দেখাম। ঘৰখন দেখাৰ আগত আপোনালোকক এটা মই ঘৰৰ চাৰিওফালৰ ভিউটো দেখাই লৈছোঁ। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো হৈছে DK ৰোড। চাওক, ইয়াৰ পৰা এইটো সাইড দি লেফট সাইডত গ'লে আমি ধুবুৰী পাই যাম, আৰু এইটো ৰাইট সাইড এইটো গ'লে 400 মিটাৰ মান দূৰত পাগলাত বজাৰ এখন আছে। আৰু এই DK ৰোডৰ পৰা ধৰি সেনেকৈ আহি কেনে সেইটো ৰাস্তা দি ডাইৰেক্ট আমি পাহাৰলৈকে যাব পাৰি। আৰু অলপ আগবাঢ়ি যাই কেনে DK ৰোডৰ পৰা মোটামুটি 50 মিটাৰ মান দূৰত মোৰ ঘৰখন আপোনালোকক মই দেখাই আছোঁ। তো চাই থাকক, আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু ভিডিঅ'বিলাক কেনে হয় জনাব। আৰু এইটো হৈছে খুৰাৰ ঘৰ। পিছফালে চাওক পাণৰ গছ এনেকা, আৰু এই চাওক বাউণ্ডাৰী এনেকা দিছে আৰু বাঁহৰে। আৰু ইফালে এইটো ৰাস্তা, আৰু এতিয়া দেখাম আপোনালোকক মোৰ ঘৰখন। তো সেইখন হৈছে মোৰ ঘৰ। এইখন চাওক মোৰ ঘৰ। ইফালে চাওক দেখাই আছোঁ মই এনেকৈ। এইখন হৈছে গেট আমাৰ। চাওক গেটখন মই আপোনালোকক দেখাই দি আছোঁ। এতিয়া আমি ভিতৰত সোমাই যাম, চাই থাকক। তো ফাৰ্ষ্ট টাইম আপোনালোকক দেখাই লৈছোঁ ঘৰত থকা আমাৰ মন্দিৰটো। চাওক দেখাই দি আছোঁ। আৰু ইফালৰ পৰা মই আপোনালোকক সেইটো চাইডত দেখাই আছোঁ, আবল কৰি বনোৱা আছে। আৰু এইটো ঘৰত ভাইটিয়ে থাকে, সেইটো দক্ষিণ চাইড। আৰু এইটো হৈছে পশ্চিম চাইড। এইটো আমাৰ নিৰ্মালী আৰু পুঠিমা মৰে, আৰু ঘৰটো নিজে থাকোঁ। আৰু এইটো হৈছে ফুলৱাল ঘৰ, ইয়াতে মা দেউতা থাকে। আৰু আপোনালোকক দেখাই লৈছোঁ এইখন বাইকখন মোৰ এইখন। আৰু দেখাই লৈছোঁ এইখন চাওক, বাৰাণ্ডাতে ৰাখি থৈছোঁ চাইকেলখন। তাৰপিছত আপোনালোকক দেখাই আছোঁ এতিয়া ঘৰৰ ভিতৰৰ ফালে ভাঙা চিঙা ঘৰ। আৰু ঘৰটোত একো নাই বাৰু, ৰ'ব দেখাই আছোঁ, আহক। ইফালে এনেকৈ লাহেকৈ সোমাই আহিলোঁ। এয়া চাওক বেছি বস্তু নাই, আন্ধাৰ হৈ আছে। কাৰেণ্ট আছে যদি ইমান পোহৰ নাই। সেয়া চাওক, সেইটো হৈছে ৰুম মোৰ। আৰু আপোনালোকক দেখাইছোঁ টিভি। বহুত পুৰণা টিভি হয়, LED, বহুত পুৰণা টিভি। তাৰপিছত আৰু আছে সেইটো হিটাৰ। এই ফটোখনত চাওক, এইজনে মোৰ ভণ্টি। লগতে দেখাইছোঁ মোৰ ফেমিলি ফটো এটা ফ্ৰেম। আজি ঘৰত কোনো নাই, চবে নিমন্ত্ৰণ মানে অন্নপ্ৰসন্নৰ এখন আছে, সেই নিমন্ত্ৰণ খাবলৈ গৈছে। তো ফেমিলি ফটোখন মই দেখাই দি আছোঁ আপোনালোকক। এয়া চাওক, মই বেক কেমেৰাত দেখাই দি আছোঁ ভালকৈ। এইটো হৈছে মোৰ ভাইটি, সেইটো মই, এইটো নিৰ্মালী, এইটো মোৰ ৱাইফ, এইটো ভণ্টি, এতিয়া দেউতা, আৰু এইটো মা। আমাৰ ফেমিলি জইণ্ট ফেমিলি হয়। ফটোখন বহুত পুৰণা, মানে 4 বছৰ আগৰ ফটো, ফেমিলি ফটো এইখন। 4 বছৰ হৈ গ'ল এইখন ফটো। এতিয়া ফেমিলিত আকৌ সদস্য বাঢ়ি গৈছে, কাৰণ নতুনকৈ 2জন এড হৈ আছে। তো গতিকে আগৰ পুৰণা ফটোখনে আপোনালোকক দেখাই দিছোঁ। নতুন ফটোখনত যেতিয়া আমি নতুনকৈ উঠিম, তেতিয়া নতুনকৈ আপোনালোকক পিছৰ এটা ভিডিঅ'ত দেখাম। তো
এইখন বহুত পুৰণা ফটো হয়, 4 বছৰ আগৰ ফটো। এতে মানে আৰু ভাই বোৱাৰী নাই, আমি যিকেইটা আগৰ আছিলোঁ সেইকেইটাই আৰু জইণ্ট ফেমিলিৰে ফটোখিনি দেখাইছোঁ আপোনালোকক। এতিয়া আপোনালোকক দেখাই দি আছোঁ, ইফালে চাওক, এইবিলাক বান্ধৱী মোৰ ভণ্টিৰ। তো বাকী আৰু এইখিনিয়ে, আৰু পুৰণা এখন টিভি তাতে থৈ দিছোঁ, আগৰ দিনৰ সেইখন আগৰ দিনৰ বহুত পুৰণা টিভি হয়, ব্লেক এণ্ড হোৱাইট টিভি আছিল। আৰু এতিয়া বলক বাহিৰত যাওঁ, বাহিৰত যাই কিনে বাহিৰৰ অলপ বস্তু আপোনালোকক দেখাই আছোঁ। এইটো বহুত পুৰণা টিউবৱেল হয় আমাৰ, এনেই পৰি আছে আৰু ইফালে যাই কেনে মই আপোনালোকক দেখাই আছোঁ। সেইটো চাওক, নাৰিকলৰ গছ, এয়া চাওক নাৰিকলৰ গছ। আৰু এইটো হৈছে আমাৰ পোৱালৰ পুঞ্জি বুলি কওঁ আমি। আৰু ইফালে দেখাই আছোঁ বাঁহৰ বাগান, এইখন চাইডটোত। এইটো আমাৰ গৰুৰ গোহালি বুলি কওঁ। এইটো চাইডত কেইজোপামান তামোল গছ, একদম জংঘল হৈ আছে। এইকেইটা তামোল গছ বেছি নাই, গোটাইখিনি ভাঙি গ'ল, মানে বহুত গছবিলাকো বহুত পুৰণা হৈছে, সেইকাৰণে ভাঙি গ'ল গছবিলাক। এইটো চাওক পুখুৰী, পানী নাই। আৰু ইফালে চাওক খোলা পথাৰ, সেইখিনি জেগাত বাকী যিখিনি আছিল। এতিয়া লেট্ৰিন বাথৰুম এইবিলাক ইগন'ৰ কৰিব লাগিব, কাৰণ ইমান ধুনীয়া নহয়, ভাঙা চিঙা আৰু। আজি কোনোৱে নাই ঘৰত, গোটেইকেইটাই নিমন্ত্ৰণ খাবলৈ গৈছে। অন্নপ্ৰসন্ন এখন আছে, সেই অন্নপ্ৰসন্নখনৰ নিমন্ত্ৰণ খাবলৈ গৈছে। আৰু এইজোপা গেন্দা ফুল নিৰ্মালীয়ে ৰুইছে, চাওক। তো ভিডিঅ'টো চাই কেনে লাগিল, সকলোৱে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই অল।